আজি ওলাইছোঁ আকৌ নখাইলৈ বুলি। নখাইত আমাৰ খুৰা-খুৰীহঁতৰ ঘৰ আছে, সেয়ে ভাবিছোঁ মা সকামো পাইছেহি, সেইকাৰণে সকাম মাতিবলৈ আহিছোঁ। আৰু এইফালে ভাইটিয়ে মই বেটেৰী ৰিক্সাত উঠি ল'লোঁ, দেখিছেনে? আৰু বেটেৰী ৰিক্সাতে আহি এইফালে খুৰা-খুৰীহঁতৰ ঘৰ পাই গ'লোহি। খুৰা-খুৰীহঁতৰ ঘৰ নখাইত আছে, সেয়ে বহুত দিনৰ পাছত আহিছোঁ আৰু সকামো মতা হ'ব বুলি। সেয়ে এয়া আহি এতিয়া পাই গ'লোহি আমি খুৰা-খুৰীহঁতৰ ঘৰ। চাহ খাই হৈ যোৱাৰ পাছত এইফালে দৈ উলিয়াই দিলে খুৰীয়ে, দৈখিনিও খাই ল'লোঁ। আৰু এইফালে এই পূৰ্ণিমা খুৰীয়ে ভাত বনাই আছে, আৰু এইফালে বন্তি খুৰীয়ে এইফালে আলু কাটি দিছে, আৰু সকলোৱে একেলগে এয়া এতিয়া খাবলৈ বহিছোঁ, দেখিছেনে? ধুনীয়াকৈ খাবলৈ বহি লৈছোঁ, গৰমত তলতে খাওঁ বুলি। আৰু এতিয়া খাই বৈ আমি ভাবিলেও ঘৰলৈ যাওঁ, যিহেতু বহুত দেৰি হ'ল। সেয়ে খুৰাই থৈ যাবলৈ আহিলে। খুৰা যিহেতু বেটেৰী ৰিক্সা আছে, সেয়ে ক'লে মই থৈ আহিমগৈ বুলি। সেয়ে এতিয়া থ'ব আহিছে। আজিলৈ ভিডিঅ'টো ইমানেই, নেক্সট এটা ভিডিঅ'ত লগ পাম। বাই বাই।